Hi everyone. মই হয়তো দিল্লীত আছোঁ। জিভা আয়ুৰ্বেদা জইন কৰিলোঁ, সেইকাৰণে ভিডিঅ' দিব পৰা নাই। চ' মোৰ ইয়াতে ট্ৰেইনিং চলি আছে সদ্যহতে। চ' ট্ৰেইনিং শেষ হোৱাৰ পিছত গুৱাহাটীত তেখেতসকলে ক্লিনিক অ'পেন কৰিবলৈ গৈ আছে। চ' এজ এ ডক্টৰ মই তাতে কাম কৰিম। চ' যিবিলাকে জিভা আয়ুৰ্বেদাৰ বিষয়ে নাজানে, মই অলপ ক'বলৈ বিচাৰিছোঁ। জিভা আয়ুৰ্বেদা মানে এটা চেইন অফ ক্লিনিক হয়, যিটো নেকি দিল্লীৰ ফৰিদাবাদৰ পৰা ষ্টাৰ্ট কৰিছিল। এতিয়া ভাৰতত সৰ্বমুঠ প্ৰায় 80টামান ক্লিনিক আছে, আৰু ভাৰতৰ বাহিৰতো চলি আছে ক্লিনিকছ। ডুবাই, মালয়েছিয়া, ইণ্ডোনেছিয়া, ইটালী, USA, ফ্ৰান্স, এইবিলাক জেগাত চলি আছে। এটা বিগ কোম্পানী হয়। চ' আমাৰ কাৰণে এটা ভাল খবৰ যে এইটো গুৱাহাটীত আহি আছে। চ' এইখন কোম্পানীত জইন কৰিবলৈ পাই মই বহুত সুখী হৈছোঁ। আশা কৰোঁ আয়ুৰ্বেদা জাৰ্ণি আগলৈ আগুৱাই নিম আৰু সমাজত ভাল চিকিৎসা আগবঢ়াই যাম। ধন্যবাদ। এখন এটা ক্লিনিক, আমাৰ মাজে মাজে ক্লিনিক ভিজিট কৰিব লাগে ডিউৰিং ট্ৰেইনিং টাইম।